তো বন্ধুসকল ফাইনেলি ইউটিউবৰ টকাৰে এইফালে চাওক এইফালে নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে খবৰ ভালে আছে পুনৰ এটা নতুন ভিডিঅ' গুটিবা ইউটিউব চেনেললৈ স্বাগত জনাইছো আৰু মানে আজি মাত মানে ফুটি উঠিব খোজা নাই যেহেতু খুব ফুল জছত আছো আৰু ভিডিঅ'টো খুব ধামাকা হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মানে মই হয়তো আপোনালোকে থাম্বনেইল চাই নিশ্চয় আপোনালোকে গমেই পালে মানে কি ভিডিঅ' হ'বলৈ গৈ আছে আৰু ধুনীয়াকৈ এখন বাইকখন ওলাই লৈছো আৰু বাইকৰ পকৰতে মানে এই মেইন মালটো আছে আৰু এতিয়া মানে খুব মানে কোনো নথকা জেগাৰে তাত আনবক্সিং কৰিব যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব ফালে চাওক পুৰা টিকা ফটা ৰদ দিছে কিন্তু টিকা ফটা ৰদ দিলেও আজিকালি মানে ঠাণ্ডা খুব লাগে আৰু সেইকাৰণে চুইটাৰখন খোলাই নাই এতিয়ালৈকে চুইটাৰ এতিয়া নুখোলো এতিয়া ধুনীয়াকৈ যাই থাকো আৰু একেবাৰে লোকেশ্যনত গৈ লগ পাই আছো আপোনালোকক ফাইনেলি আহি পালো খুব ধুনীয়া এটা লোকেশ্যনত আৰু এইফালে চাওক চাৰিওফালে পাহাৰ মানে আৰু এইফালে আছো মই আৰু যিহেতু ওচৰতে নদীও আছে গৰম লাগিলে মানে জপিয়াব পাৰে ইয়াত কোনো টেনশ্যন নাই আৰু বেছি দেৰি নকৰাকৈ মানে আনবক্সিংটো কৰি দিওঁ তো গাইজ ফাইনেলি এতিয়া আনবক্সিং কৰিব ওলাইছো আৰু এইফালে বেগতে আছে মেইন মালটো আৰু এইফালে চাওক ওলা এইফালে চাওক এইফালে আৰু এইফালে ফাইনেলি মালটো লৈ ললো যিহেতু এইফালে চাওক দেখিছে নাই আইফোন 11 এটা লৈ ললো আৰু মানে লোৱা হৈ গ'ল বাৰু আজি 6-7 দিন মান হৈ গ'ল মানে এতিয়া মানে BA ফাৰ্ষ্ট চেমৰ এক্সাম চলি আছিলে আৰু সেইকাৰণে এক্সাম চলি আছে আৰু 3 তাৰিখে আছে বাৰু সেইকাৰণে মানে ভিডিঅ' যদি একো বনা নাছিলো আজি মানে আনবক্সিং কৰি দেখাই দিলো আপোনালোকক এইফালে চাওক এইটোৱে হৈছে মালটো মেইন মানে আইফোন 11 64GB আৰু লৈ ললো আৰু ফাইনেলি মানে ভিডিঅ' কোৱালিটি অকণমান আপোনালোকক ভাল দিব পাৰিম যাতে সেইকাৰণে মানে লৈ লোৱা হ'ল একেবাৰে কষ্টত আৰু আইফোনৰ লগত কি আহিছে দেখা দিছো মানে অকল ক'ত গ'ল কেবুলডাল এইডাল অকল কেবুলডাল দিছে আৰু মানে ইয়াৰ চাৰ্জাৰৰ মাথাটো মানে দিয়া নাই চাৰ্জাৰৰ মাথাটো এক্সট্ৰাকে কিনিব লগা হৈছে এইফালে চাওক এইয়া চাৰ্জাৰৰ মাথাটো এক্সট্ৰাকে মানে কিনিব লগা হৈছে এইটো এক্সট্ৰাকে মানে 2000 দি পিনি কিনিব লগা হৈছে 220 ৱাটৰ চাৰ্জাৰ হয় ধুনীয়াকৈ আনবক্সিং কৰি দেখাই দিলো আৰু মোবাইলটো লোৱা 7 দিনে হৈছিলে আৰু ইমানখিনি মানে নলেজ নাজানো মানে মোবাইলৰ বিষয়ে আৰু মানে অৰিজিনেল বুলি জানো আৰু সেইটোৱে আৰু মানে ইমানখিনি দেখাই নিদিলো মানে আনবক্সিং কৰিছো আগতে যিহেতু আৰু এতিয়া মানে আইফোনৰ পৰা কেমেৰা কৰো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব মানে আগতকৈ অকণমান হ'লেও কেমেৰা কোৱালিটি ভাল হ'ব যেন পাইছো আৰু কেৱল আপোনালোকৰ কাৰণে লৈছো আইফোনটো মানে যাতে অকণমান কেমেৰা কোৱালিটি ভাল হওক আৰু ভিডিঅ'বিলাকো আপোনালোকে চাই ভাল পাব বন্ধুসকল এতিয়া আইফোনৰ পৰা কৰি আছো আৰু আইফোনৰ মানে 11ৰ আগৰ কেমেৰাটোৰ পৰা কৰি আছো কেমেৰা কোৱালিটি কেনেকুৱা লাগিছে জনাব আৰু মানে মোবাইলটো লওঁতে বহুতে কষ্ট হ'ল মানে ইউটিউবৰ পৰা মানে 10% মানে 100%ৰ 10% অকল ইউটিউবৰ পইচা আছে ইয়াত বাকীখিনি মানে গোটেই লাইনৰ কাম এই মানে কেতিয়াবা হাজিৰা কৰিব যাওঁ মানে যি পায় তাকে মানে কৰোঁ আৰু মানে তেনেকৈ মানে গোটাই ফাইনেলি লৈ ল'লোঁ মানে সপোন এটা আছিলে আইফোন লোৱাৰ আৰু ফাইনেলি লৈ ল'লোঁ তাৰপিছত মানে বহুত কষ্ট হ'ল ঘৰৰ পৰা মানে 1 টকা এটা লোৱা নাই চব নিজৰ মানে কষ্টৰ পইচাৰ পৰা লৈছোঁ আইফোনটো আৰু কেৱল মানে আপোনালোকৰ কাৰণে লৈছোঁ মানে কেৱল মানে কেমেৰা কোৱালিটি অকণমান ভাল পাব আগতকৈ আৰু সেইকাৰণে লোৱা হ'ল আৰু এতিয়া আগৰ কেমেৰাৰ পৰা কৰিছোঁ আৰু এতিয়া পিছৰ কেমেৰাৰ পৰা কৰি দেখাওঁ এতিয়া মানে বেক কেমেৰাৰ পৰা কৰি আছোঁ হোৱাইট এংগেলত আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মানে আগতকৈ এইবাৰ মানে আগত মানুহটো মানে ভটলা লাগিছিলে অকণমান কোলা লাগিছিলে এইবাৰ মানে মুখত গুটি থাকিলে অকণমান হ'লে ভাল লাগিব যেন পাইছোঁ আৰু মানে বেকগ্ৰাউণ্ডৰ ভিউটো খুব মজাকৈ আপোনালোকে এনজয় কৰিব পাৰিব আৰু মানে বহুত ভাল লাগিছে আজি মানে বহুতে মানে সুখী বন্ধুসকল ইয়াতে এটা কথা ক'ব বিচাৰোঁ আৰু বহুতে কমেণ্ট কৰিব পাৰে মানে সাধাৰণ আইফোন 11 এটা লৈছে কিয় ইমান ভিডিঅ' কৰি দেখাই আছে মানে আমাৰ কাৰণে মানে বহুত ডাঙৰ এটা বস্তু আৰু মানে নিজৰ পইচাৰ পৰা লোৱা বস্তু এটা বেলেগে মানে মজা লাগে আৰু নিজৰ কষ্ট লৈছোঁ মানে বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ ল'ম বুলি আৰু বহুত কষ্ট লাগিলে এই মোবাইলটো লওঁতে আৰু যি কি নহওক মানে কম দামৰ হ'লেও মানে হয় বাৰু 13 ল'লে মানে বেছি মানে কেমেৰা কোৱালিটি ভাল পালেহেঁতেন আপোনালোকে কিন্তু সেইখিনি মানে ল'বলৈ অকাত নাই আৰু মানে ঘৰৰ পৰা 1 টকা এটা লোৱা নাই আৰু নিজে মানে কষ্ট কৰা পইচা মানে 10 টকা এটা যদি দিনৰ ইনকাম কৰি যদি 10 টকা এটা খৰচ কৰিব লগা হয় মানে সেই মানে পইচাত বহুত পাৰ্থক্য আছে আৰু যি কি নহওক ধুনীয়াকৈ লৈ ল'লোঁ আৰু আপোনালোকে ভিডিঅ' কোৱালিটি মজা পাব এতিয়া আৰু আজিৰ ভিডিঅ'টো ইমান এনেকুৱা দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ পুনৰ ধামাকা ভিডিঅ' এটা লগ পাম আজিলৈ ইমানে বাই